আজি আমাৰ ঘৰত মানে এটা অনুষ্ঠান আছে, ঘৰত নহয় মানে ঘৰৰ অনুষ্ঠান মন্দিৰত আছে। এই এই স্কুলত নেগলাগে এই চাৰা কি হ'ব মই মৰকত মানে একদম ঠাণ্ডা কি কৰিছি এই আজি বৰষুণ বতৰ যাবাৰো সিমান হেৰি নাই যদি মোৰ আৰু চৰ্দিৰ পৰা যদি জ্বৰ হৈ যায় এই ইমান বদমাছ মই সেইকাৰণে এইগিলাখানে এই আংঠি পিন্ধাকো এনেদৰে এই এইটো মাৰ্বল কৰিব মই হাঁহি আছে এইটো হাঁহি আছে আমি আহি পালোঁ এটা মাছ আছে ভিডিঅ'ত পৰিৱেশ সৃষ্টি তো যে কথাটো যি কি চবে চাহ খোৱাত ব্যস্ত আপি গৈ সুধি না ও বাবু তুমি মোক মাতা নাই কিন্তু খাবা নাকি এইটো হৈছে আমাৰ ব্ৰাহ্মী শাক এইটো হৈছে আমাৰ বটাচৰ এইটো হৈছে আমাৰ তুলবুল আৰু এইটো হৈছে আমাৰ চম্পাকুৰি অল আৰ দিছ পিপল লাইক ছ' মাছ মই বুজি নাপাওঁ এই মানুহবিলাকে এই যে মোক ভাল পায় কিছুমান মানুহ হজম নহয় সিহঁতক মই এই ভিডিঅ'টোৰ দ্বাৰা এইটো কথাই ক'ব বিচাৰিছোঁ যে কি সিহঁতে হেৰি কৰক সিহঁতে খাক হজমলা আৰু হজমলা যদি সিহঁতক যদি কাম নেদে সিহঁতে খাক ডাইজেশ্যনৰ কাৰণে এটা ঔষধ আছে ডাইজিন সিহঁতক খাব পাৰে তো বন্ধুসকল আমি এতিয়া দিব ওলছোঁ বুট আৰু তাৰ লগত উপকৰণ তো মোৰ লগত আছে এটা মহেশ খুৰা আছে পাছফালে এইটো আমাৰ মহেশ খুৰা আৰু এবাগে আছে আমাৰ অনু হচিনা তোমাৰ হচিনা দিবাংশী মাছ চাবা যাবা মাছ চাবা যাবা আছে আজি মই বুট বেছি নাখপি পনীৰ আছে ৰ'বা ক'ত যোৱা তুমি মানুহ পল লাগাই হয় যোৱাই হয় দি খুলিছি না তো গাড়ী আপোনালোকক কওক আমাৰ এই বৰমাক ৰাণু মণ্ডল আন পাই আপোনালোকক কওক গায়ক নে কওক বাবু তুমি মোক এৰি পেলাই খালা কিন্তু এৰি পেলাই খালা বন্ধুসকল আমাৰ সুন্দৰকৈ কৰ্মটো গাওঁ কিন্তু এই ভিডিঅ'গিলা যে মই বনাওঁ তাৰে অন্তৰালত মই কিন্তু হ'লে বহুতৰে পিছফালৰ পৰা বহুত কিবি সেই পাওঁ ঠাট্টা মস্কৰা খাই কিন্তু মই আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে আৰু স্মৃতিৰ কাৰণে মই ৰাখিব বিচাৰিলোঁ আৰু এইৰ মুখখন কিয় অনা আছে জানে বাহিৰে এই লগৰ গৈছে মন্দিৰৰ বিয়া খাব গৈছে এই যে হৈতে চাব পৰা নাই নৰেও দিয়কচোন বহুত দূৰত জাপি এতিয়া বাচাই কি হ'ব ভাগাত ধৰি থাকিব পৰা নাই এতিয়া কিবা কওঁ
কিবা এটা কওঁ এনা পূজাখনত কেনে লাগিল কওঁ ভাল লাগছে না বিয়াখনত গেলি বেছি ভাল লাগিলে মানে তাৰমানে তই এতিয়া ক'ব খুজিছ তোৰ মানে বন্ধুটো এনাই গেল ন আৰু চলিছে সাজ ভাত কি জানাই এই আজি এই কোৰিয়ান সেই নুডলছ খাইছে খাই পেলাই বা থাকবে পাৰা নাই আজি সঁচাই দিয়ক এই বন্ধুটো এনাই গেলাই আমি এটা সুন্দৰকৈ ভোগ চোক খাই পেলাই এতিয়া আমাৰ আহিলোঁ শিক্ষামন্ত্ৰীৰ লগত অলপ ভ্ৰমণ কৰিব লাগে কি ক'ম মই হে মোক লগ ধৰিছি মই আছোঁ কিন্তু মই লগ ধৰিলি মোৰ লগত নাই নালগে এতিয়া সাক্ষী আছে যি দানবীৰ হয় সেই স্বৰ্গ পাৱে তো গাইজ সন্ধ্যাবেলা আমি ফুৰি আহি পেলাই মোৰ দোষ মনোজত তাকে এইটো মনোজ তাকে বঢ়িয়া আনিছিলোঁ বোলে মনোজৰ আমাৰ গুৰমিঠি মুখখন চাই যাওঁ কেনে আহিলোঁ চলটো অন্য নহয় কিন্তু হাইট কিন্তু অলিম্পিকৰ গ'ল্ড মেডেল ল'ব লগা লগতে দেউতাক বহি থকা চলটো না পিন্ধা স্কুল আৰু এটা কথা কিন্তু দাইতাই এটা চলিক কৈছে যে বহিটো মোক দিবি কিন্তু বেলেগ চলি এটা কিন্তু কুৱেশ্যন কৰিছে ভাল কথা এইগিলাখান বঢ়িয়া মানে এটা ৰেচপেক্ট কৰিছে চিন এটা মই সেইকাৰণে মাজে মাজে চলিটোক তাকা আহোঁ মই